নমস্কাৰ আৰু মোৰ নতুনকৈ খোলা ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি দীঘলী পুখুৰীত অলপমান ফুৰিব আহিলোঁ আৰু আপোনালোকৰ সম্পূৰ্ণ দৃশ্যটো দেখাই থাকিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে চাই থাকক, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। দীঘলী পুখুৰীত আমাৰ অসমৰ আহোম ৰজাৰ দিনত কেনেকুৱা ধৰণৰ বস্তুবিলাক আছে আৰু সকলোবোৰ মই দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এয়া হ'ল আমাৰ লাচিত বৰফুকনৰ চিত্ৰটো আছে। আমাৰ যুদ্ধবিলাকক যুদ্ধত কি প্ৰয়োজন হৈছিলে। এখন নিৰ্ঘাট, এখন হ'ল নিৰ্ঘাট আৰু আছে বহুত আছে। এইসকল হ'ল সেনাসকল আৰু এইফালে হ'ল আমাৰ লাচিত বৰফুকন। এইখন হ'ল অসমৰ জোৱান। আচ্ছা, ইমান বহুত এটা বিউটিফুল প্লেচ। এই পুখুৰীটোৰ নাম আপোনালোকে জানেনে কি? এই পুখুৰীটোৰ নামেই হ'ল দীঘলী পুখুৰী। আপোনালোকে নাই অহা যদি এবাৰ আহি যাব, চাই যাব। আৰু এইখন হ'ল ফ্লেটখন। খুব এটা সুন্দৰ মনোমোহা দৃশ্য বুলি ক'ব লাগিব। এইটোৱে হ'ল দীঘলী পুখুৰী। মই এতিয়া বৰ্তমান দীঘলী পুখুৰীত আছোঁ। অলপ ফুৰিব আহিছিলোঁ আজি, অলপ টাইম পাইছিলোঁ কাৰণে অলপ ফুৰিব আহিছিলোঁ। এইভাগে যথেষ্টখিনি বিজি থাকোঁ আৰু ব্যস্ততাৰ মাজতো অলপ আজি টাইম পালোঁ, গতিকে আৰু মই এওঁৰ লগত আহিছোঁ এওঁ হ'ল লাচিত বৰফুকন ডাঙৰীয়া। খুব এটা সুন্দৰ পৰিৱেশ। এইটো নামটোৱে হ'ল দীঘলী পুখুৰী। আপোনালোকে যদি নাই অহা এবাৰ আহি চাই যাওক। ইমানে সুন্দৰ এটা মনোমোহাৰ দৃশ্যৰ মাজত আপোনালোকে অলপমান সময় উপভোগ কৰক, খুবেই ভাল লাগিব। আৰু দেখাই আছোঁ, ছাইডবিলাক আপোনালোকক সম্পূৰ্ণ দেখাই থাকিম আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। তালৈ গৈ গম পালোঁ যে সেইফালে একদম ইটো মূৰৰ ফালে হাইৰ'ডৰ ফালে যাব নোৱাৰিগৈ, গতিকে নগ'লোগৈ, এইখিনিৰ পৰা ঘূৰি দিলোঁ। যদি আপোনালোকে নাহা এবাৰ ইমান ধুনীয়া এটা মনোমোহা দৃশ্যৰ মাজত অকণমান সময় উপভোগ কৰি যাওক আৰু খুবেই ভাল লাগিব। আপোনালোকৰো ভাল লাগিব, মনটো খুব ভাল লাগিছে। ইমান ডাঙৰ দীঘলী পুখুৰী প্ৰথমবাৰ আহিছোঁ মই, আৰু আজি টাইম পাইছোঁ কাৰণে আজি আহিছোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ।